আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ শিক্ষামন্ত্ৰী ৰঞ্জিত পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য মডেলিটি যিয়েই নহওক মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বই। খবৰ অনুসৰি মডেলিটি যিয়েই নহওক মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বই এইষাৰ কথা কৈছে অসমৰ শিক্ষামন্ত্ৰী ৰঞ্জিত পেগুৱে। ইয়াৰ বাবে শিক্ষা বিভাগ সষ্টম হৈ আছে বুলিও তেওঁ উল্লেখ কৰে। বৃহস্পতিবাৰে দুধনৈস্থিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। ইপিনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সন্দৰ্ভত তেওঁ কয় যে পৰীক্ষা পাতিবলৈ জনসাধাৰণে কোভিড বিধি মানি চলি সহযোগ কৰিব লাগিব আৰু পৰিস্থিতি উন্নত হ'লে পৰীক্ষা অনুষ্ঠিত হ'ব। মডেলিটি কি হ'ব সেয়া পিছত জানিব, কিন্তু এইটো স্পষ্ট যে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বই। আমি শিক্ষা বিভাগ সষ্টম আৰু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলেও সষ্টম হৈ থাকক। অৱশ্যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ নকৰিলে মন্ত্ৰীগৰাকীয়ে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত 15,000 ছাত্ৰ ছাত্ৰীক স্মাৰ্টফোন কিনিবলৈ দিব চৰকাৰে, খৰচ কৰিব 7.5 কোটি টকা। খবৰ অনুসৰি 15,000 ছাত্ৰ ছাত্ৰীক স্মাৰ্টফোন কিনিবলৈ টকা দিব চৰকাৰে। 22খন ডিগ্ৰী কলেজ আৰু 2খন বিশ্ববিদ্যালয়কে ধৰি মুঠ 40খন শিক্ষা প্ৰতিষ্ঠানৰ 15,000 শিক্ষাৰ্থীক স্মাৰ্টফোন কিনিবলৈ চৰকাৰে দিব টকা। এই কথা ঘোষণা কৰিছে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে। শিক্ষাৰ্থীসকলক ফোন কিনিবলৈ 5,000 টকাকৈ দিব ত্ৰিপুৰাৰ চৰকাৰে। মুখ্যমন্ত্ৰী যোগাযোগ আঁচনিৰ অধীনত ত্ৰিপুৰাত ছাত্ৰ ছাত্ৰীক স্মাৰ্টফোন দিয়া হ'ব। যোৱা বছৰৰ পৰাই আৰম্ভ কৰা হৈছিল এই আঁচনি আৰু এই আঁচনিৰ অধীনত এইবাৰ 7,50,00,000 ছাত্ৰ ছাত্ৰীক বিতৰণ কৰা হ'ব এই স্মাৰ্টফোন। 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অষ্টমৰ পৰা স্নাতক উত্তীৰ্ণৰ বাবে এইসমূহ বিভাগত খালী হৈছে পদ, শীঘ্ৰে আবেদন কৰিব পাৰে। অষ্টম শ্ৰেণীৰ উত্তীৰ্ণৰ পৰা স্নাতকলৈকে দেশৰ বিভিন্ন চৰকাৰী বিভাগত ভালে সংখ্যক খালী হৈছে পদ। এই পদবোৰত নিৰ্বাচিত হৈ আপুনি লাখতকৈ অধিক টকা দৰমহাৰ লগতে চৰকাৰী সুবিধা লাভ কৰিব পাৰে। শিক্ষা বিভাগৰ পৰা ভাৰতীয় ৰেল আৰক্ষী, অংগনবাড়ী আৰু ভাৰতীয় সেনালৈকে এই পদসমূহ মুকলি হৈ আছে আৰু ইয়াতে অসমৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। প্ৰথমটো পদ হৈছে ভাৰতীয় ৰেলত 3,500ৰো অধিক খালী পদ আছে। পশ্চিম ৰেলৱে এপ্ৰেণ্টিছৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ যোগ্যতা অনুসৰি আবেদন কৰিব পাৰে। উল্লেখযোগ্য যে এই প্ৰক্ৰিয়াৰ জৰিয়তে পশ্চিম ৰেলৱেই মুঠ 3,591টা পদ পূৰণ কৰিব। ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া 25 মে 2021 পৰা আৰম্ভ হ'ব। দ্বিতীয়টো পদ মুকলি হৈছে দিল্লীৰ শিক্ষকসহ 7,235টা পদ মুকলি কৰা হৈছে আৰু ইয়াৰ বাবে অসমৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। দিল্লী অধীনস্থ সেৱা বাছনি বোৰ্ডে 7,236টা ট্ৰেইন গ্ৰেজুৱেট শিক্ষক, সহায়িকাৰ শিক্ষক, LDC পাটোৱাৰী, মুখ্য কেৰাণী নিযুক্তিৰ বাবে জাননী জাৰি কৰিছে। ইয়াৰে ভিতৰত 3,358টা খালী পদ TGTৰ, 554টা খালী পদ প্ৰাথমিক আৰু নাৰ্চাৰীৰ সহকাৰী শিক্ষকৰ আৰু এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া 25 মেৰ পৰা আৰম্ভ হ'ব। প্ৰাৰ্থীসকলে DSSB ৱেবছাইট dssb.delhi.gov.in ৰ জৰিয়তে 24 জুনৰ ভিতৰত আবেদন কৰিব পাৰি। তাৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 11 দিনৰ ৰক্তাক্ত সংঘৰ্ষৰ অৱসান হ'ল। অৱশেষত ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধবিৰতি ঘোষণা। অৱশেষত ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধবিৰতি ঘোষণা কৰিছে। 11 দিন ধৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশ দুখনৰ যুদ্ধবিৰতিৰ ঘোষণাই গোটেই বিশ্ববাসীৰ বাবে এক স্বস্তি কঢ়িয়াই আনিছে, কিয়নো এই যুদ্ধই বিশ্বযুদ্ধৰ সূচনা কৰাৰ আশংকাই দেখা দিছিল। বাতৰি অনুসৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সুৰক্ষা মন্ত্ৰী পৰিষদে গাজা উপত্যকাত 11 দিনীয়া সামৰিক অভিযান বন্ধৰ যুদ্ধবিৰতিত অনুমোদন জনাইছে। হামাছৰ ফালৰ পৰাও যুদ্ধবিৰতিৰ বাতৰি নিশ্চিত কৰা হৈছে আৰু শুকুৰবাৰৰ পুৱতি নিশা 4 বজাৰ পৰা এই যুদ্ধবিৰতি কাৰ্যকৰী হোৱা বুলি কোৱা হৈছে। তাৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজিৰে পৰা ৰাজ্যত বন্ধ হ'ল আন্তঃজিলা যাতায়াত। 5 জুনলৈ কৰিব নোৱাৰিব এখনৰ পৰা আনখন জিলালৈ ভ্ৰমণ। খবৰ অনুসৰি আজিৰে পৰা ৰাজ্যত বন্ধ হ'ল আন্তঃজিলা যাতায়াত। আগন্তুক 15 দিনৰ বাবে ইখন জিলাৰ পৰা সিখন জিলালৈ সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব। যোৱা 17 মেতেই এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্য চৰকাৰে।
আজি পুৱা 5 বজাৰ পৰা বন্ধ হৈছে সকলো ধৰণৰ আন্তঃজিলা যাতায়াত। অৱশ্যে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব জৰুৰীকালীন সেৱাসমূহৰ সৈতে জড়িত থকা লোক আৰু বাহন। সাধাৰণ নথকা সময়তো কৰিব নোৱাৰিব আন্তঃজিলা যাতায়াত। জৰুৰীকালীন সেৱাত জড়িত চৰকাৰী বেচৰকাৰী সকলো বাহন আৰু ব্যক্তিক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। তাৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কৰদাতালৈ বিশেষ সকাহ, আয়কৰ প্ৰদানৰ সময়সীমা বৃদ্ধি কৰা হৈছে আৰু কেতিয়ালৈ দিব পাৰিব আয়কৰ জমা। আয়কৰ প্ৰদানৰ ক্ষেত্ৰতো কৰদাতাসকলক সকাহ দি আয়কৰ প্ৰদানৰ অন্তিম দিন যথেষ্ট বৃদ্ধি কৰা হৈছে। আজি আয়কৰ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ আয়কৰ প্ৰদানৰ অন্তিম দিন কৰ্ণাটকৰ বাবে 30 ছেপ্টেম্বৰলৈকে বঢ়াই দিয়া হৈছে। পূৰ্বে আয়কৰ জমা দিয়াৰ তাৰিখ আছিল 31 জুলাই, কিন্তু এতিয়া 30 ছেপ্টেম্বৰলৈকে বঢ়াই দিয়া হৈছে।